মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো কুশলে আছা। জীৱনত সাংঘাতিকভাৱে সফল হোৱা এগৰাকী ব্যৱসায়ীয়ে বৃদ্ধ হৈ অৱশেষত মৃত্যুৰ সৈতে মুখামুখি হ'বলৈ সাজু হ'ল। পত্নী, পুত্ৰ, কন্যা, আত্মীয় কুটুম সকলো তেওঁৰ কাষ চাপি আহিল। ব্যৱসায়ীগৰাকীয়ে সকলোকে আশীৰ্বাদ দি তেওঁলোকৰ পৰা বিদায় ল'লে। ঠিক সেই সময়তে তেওঁৰ পুত্ৰ, কন্যা, আত্মীয় কুটুমসকলে তেওঁক সুধিলে যে আপুনি জীৱনত লাভ কৰা আটাইতকৈ ডাঙৰ শিক্ষাটো কি? অনুগ্ৰহ কৰি আমাকো কৈ যাওকচোন, যাতে আমিও আপোনাৰ দৰে জীৱনত সফল হ'ব পাৰোঁ। তেতিয়া ব্যৱসায়ীজনে ক'লে যে তোমালোকক মই নিশ্চয়কৈ কৈ যাব পাৰিলোহেঁতেন মই জীৱনত লাভ কৰা আটাইতকৈ ডাঙৰ শিক্ষাটো, কিন্তু কথা হ'ল ইয়াৰ বাবে মোক অলপ সময়ৰ প্ৰয়োজন হ'ব। কিন্তু এতিয়া যি দেখিছোঁ মোৰ হাতত আৰু অলপো সময় নাই। কিন্তু তোমালোকে যদি মোক আৰু অলপ সময় কেনেবাকৈ যোগাৰ কৰি দিব পাৰা, দৰকাৰ হ'লে মোৰ সমস্ত ধন সম্পত্তি খৰচ কৰি হ'লেও পৃথিৱীৰ আটাইতকৈ ভাল ভাল ডাক্তৰসকলৰ লগত আলোচনা কৰি মোৰ বাবে যদি কেনেবাকৈ অলপ সময় কিনি দিব পাৰা, তেন্তে মই তোমালোকক কৈ যাব পাৰিম যে মই জীৱনত লাভ কৰা আটাইতকৈ ডাঙৰ শিক্ষাটো কি, যি শিক্ষা মই গোটেই জীৱন কষ্ট কৰি আহৰণ কৰিছোঁ। লগে লগে তেওঁৰ পুত্ৰ, কন্যা, আত্মীয় কুটুমসকলে অজস্ৰ টকা পইচা খৰচ কৰি পৃথিৱীৰ আটাইতকৈ ভাল ভাল ডাক্তৰসকলৰ লগত আলোচনা কৰি তেওঁৰ বাবে অলপ সময় কিনিবলৈ চেষ্টা কৰিলে। কিন্তু অৱশেষত বিফল হৈ তেওঁলোকে আহি ব্যৱসায়ীজনক জনালে যে অশেষ চেষ্টা কৰিও তেওঁৰ বাবে অলপো সময় কিনিব পৰা নগ'ল। তেতিয়া ব্যৱসায়ীজনে বৰ সন্তুষ্টিৰ হাঁহি এটা মাৰি সকলোকে ক'লে, তেন্তে তোমালোকে নিশ্চিতভাৱে জানি লোৱা যে সময় আচলতে কিনিব পৰা নাযায়। ঈশ্বৰে প্ৰত্যেককে যিমান সময় দি পঠিয়াইছে পৃথিৱীলৈ, সিমান সময়ৰ ভিতৰতে জীৱনটো সামৰিব লাগিব প্ৰত্যেকেই। তুমি কৰিম বুলি ভবা সকলো কাম সেই সময়ছোৱাৰ ভিতৰতে কৰি শেষ কৰিব লাগিব। গতিকে অবাবত সময় নষ্ট নকৰিবা, সময়ৰ সৎ ব্যৱহাৰ কৰিবা। আৰু তাকে নকৰিলে বহুত কাম কৰিম বুলি ভাবি থাকোঁতেই জীৱনৰ সময় উকলি যাব। আৰু মই জীৱনত লাভ কৰা আটাইতকৈ ডাঙৰ শিক্ষাটোৱে হৈছে এইটো। গতিকে তোমালোকেও যদি আন্তৰিকতাৰে এই শিক্ষা গ্ৰহণ কৰিব পাৰা, তেন্তে জীৱনত তোমালোকেও নিশ্চয়কৈ সফলতাৰ মুখ দেখিবা। আৰু এই বুলি কৈয়ে বৃদ্ধ ব্যৱসায়ীজনে চিৰদিনৰ বাবে চকু মুদিলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সময় যে অমূল্য ধন, সময় যে অবাবত নষ্ট কৰিব নালাগে, সেয়া তোমালোকে আজিহে শুনিছা এনে কথা নহয়, মই জানো। মা দেউতাৰ পৰা, শিক্ষকসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা আমি প্ৰত্যেকেই এই কথা প্ৰায় সদায় শুনি আছো। কিন্তু কথা হ'ল আমি খুব কম সংখ্যকেহে ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছোঁ। আৰু যিসকলে সময়ৰ সৎব্যৱহাৰৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে, তেওঁলোক ইতিমধ্যে সফল হৈছে বা সফলতাৰ বাটত খোজ ল'বলৈ আৰম্ভ কৰিছে। আৰু তেনে ব্যক্তি আমাৰ চকুৰ আগতে আমি সদায় দেখি আছো। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই নতুনকৈ ক'ব খোজা নাই যে সময় অমূল্য ধন, সময় অবাবত নষ্ট কৰিব নাপায়। মই মাথো ক'ব খুজিছোঁ বা তোমালোকক এটা কিটিপ শিকাই দিব খুজিছোঁ যে কিদৰে আমি সময়ৰ সৎব্যৱহাৰ কৰিব পাৰিম। আমেৰিকাৰ অন্যতম সফল আৰু জনপ্ৰিয় ৰাষ্ট্ৰপতি হিচাপে পৰিচিত আব্ৰাহাম লিংকনৰ নাম তোমালোকে নিশ্চয় নুশুনাকৈ থকা নাই। তেওঁ দিনটোৰ ৭৫% সময় মানুহৰ সৈতে মত বিনিময় কৰিছিল, মানুহৰ সৈতে কথা পাতিছিল। তথাপি প্ৰথম অৱস্থাত তেওঁৰ সাক্ষাৎ নোপোৱাৰ বাবে মানুহে তেওঁক সমালোচনা কৰিছিল, বেয়া পাইছিল। তেতিয়া আব্ৰাহাম লিংকনে প্ৰতিটো দিনৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰি দিছিল। অৰ্থাৎ বিষয়বস্তুৰ গুৰুত্ব অনুসৰি কেতিয়া, কোন সময়ত, কিমান সময়, কাৰ লগত কি কথা পাতিব সেই সম্পৰ্কে পৰিকল্পনা, মানে সহজ অৰ্থত প্ৰতিদিনৰ একোখনকৈ ৰুটিন প্ৰস্তুত কৰি সেই ৰুটিন মতে কাম কৰিবলৈ অভ্যাস কৰিছিল। আৰু তেতিয়া তেওঁ মন কৰিছিল যে তেওঁৰ সাক্ষাৎ নোপোৱাৰ বাবে মানুহে তেওঁক সমালোচনা কৰিবলগীয়া নহৈছিল। তেওঁ সকলোকে লগ ধৰি, সকলোৰে লগত কথা পাতি সকলোকে সন্তুষ্ট কৰিব পৰা হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেৱল আব্ৰাহাম লিংকনেই নহয়, পৃথিৱীৰ অনেক সফল ব্যক্তিয়ে নিজা জীৱন অভিজ্ঞতাৰ পৰা কৈ গৈছে যে সময়ৰ সৎব্যৱহাৰ কৰিবলৈ প্ৰতিটো ছেকেণ্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টা
কামত লগাবলৈ হলে এখন ৰুটিনে আমাক বহুত সহায় কৰে প্ৰখ্যাত আমেৰিকান লেখক সুবক্তা জন চি মেক্সৱেলে কৈছে যে প্ৰতিগৰাকী সফল ব্যক্তিৰ সফলতাৰ ৰহস্য লুকাই থাকে তেওঁৰ ৰুটিনখনত ঠিক সেইদৰে অন্য এগৰাকী আমেৰিকান লেখক ডেৰেন হাৰ্ডিয়েও কৈছে যে হু অভ্যাস আৰু নিয়মানুবৰ্তিতাক গুৰুত্ব দি প্ৰস্তুত কৰা এখন ৰুটিনে সফল ব্যক্তিসকলক অন্য সাধাৰণ মানুহৰ পৰা পৃথক কৰি পেলায় প্ৰখ্যাত সুবক্তা পাওলা হোৱাইটেও কৈছে যে তোমাৰ ভৱিষ্যতটো কেনে হ'ব সেয়া নিৰ্ভৰ কৰিব তোমাৰ ৰুটিনখনৰ ওপৰত গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই বয়সৰ পৰাই জীৱনৰ প্ৰতিটো সেকেন্ড কামত লগাবলৈ যত্ন কৰা আৰু ৰুটিন মতে কাম কৰিবলৈ আৰম্ভ কৰি দিয়া ৰুটিন প্ৰতিদিনৰ বাবে বেলেগ বেলেগ হ'ব পাৰে 3 দিনৰো হ'ব পাৰে এসপ্তাহৰো হ'ব পাৰে এমাহৰো হ'ব পাৰে বা এবছৰৰো হ'ব পাৰে হেয়া প্ৰত্যেকৰে পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰিব বা প্ৰত্যেকৰে পছন্দ অপছন্দৰ ওপৰত নিৰ্ভৰ কৰিব বহুতেই ক'ব খোজে যে ৰুটিনে আমাৰ জীৱনটো একঘামি কৰি তোলে ৰুটিনে আমাৰ জীৱনটো আমনিদায়ক বিৰক্তিদায়ক কৰি তোলে কিন্তু এনেকুৱা হ'ব নালাগে অৰ্থটো এনেকুৱা যে আমনিদায়ক বিৰক্তিদায়ক হোৱাকৈ এখন ৰুটিন প্ৰস্তুতি কৰিব নালাগে ৰুটিনখন তোমাৰ ভাল লগাকৈ প্ৰস্তুত কৰিব লাগে কিন্তু আমি এটো মন কৰিব লাগে ৰুটিনখনে যাতে আমাৰ ভালহে কৰে বেয়া কৰিব নোৱাৰে এনেকুৱা নহয় যে ৰুটিনখনত তুমি সকলো বেয়া লগা কামে অন্তৰ্ভুক্ত কৰিবা ৰুটিনত সকলো কাম অন্তৰ্ভুক্ত থাকিব লাগে আনকি তুমি ভাল পোৱা কামবোৰ খেলা ধুলা কৰা টিভি চোৱা ফুৰিবলৈ যোৱা আনকি খোৱা গা ধোৱা ইত্যাদি কামবোৰো অন্তৰ্ভুক্ত হ'ব লাগে ৰুটিনত ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক মই কামৰ প্ৰাধান্যৰ বিষয়ে কৈছিলো গতিকে প্ৰাধান্যৰ ভিত্তিত তুমি কোনটো কামক কিমান সময় দিবা হেয়া তুমি নিৰ্ধাৰণ কৰিবা কিন্তু ৰুটিনখন প্ৰস্তুত কৰোতে তোমালোকে মা দেউতা অভিভাৱক শিক্ষক বা জ্যেষ্ঠসকলৰ মতামত তেওঁলোকৰ অভিমত নিশ্চয়কৈ গ্ৰহণ কৰিবা আৰু তোমালোকে যদি ইচ্ছা কৰা তোমালোকৰ ৰুটিনখন প্ৰস্তুত কৰি মোলৈ পঠিয়াই দিব পাৰা তোমালোকৰ ৰুটিনত ময়ো নিশ্চয় মতামত দি তোমালোকক অলপ সহায় কৰিব পাৰিম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানেই অন্য এটা উপযোগী বিষয়ৰ আলোচনাৰে তোমালোকক খুব সোনকালে লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত যিসকলে মোৰ কামৰ প্ৰাধান্য নামৰ ভিডিঅ'টো এতিয়াও চোৱা নাই তেওঁলোকে ইয়াৰ পাছতে এই ভিডিঅ'টো চোৱাৰ পাছতে সেই ভিডিঅ'টো চাই ল'বা কাৰণ সেই ভিডিঅ'টোৰ সৈতে এই ভিডিঅ'টোৰ এটা সম্পৰ্ক আছে তোমালোকৰ সুবিধা হোৱাকৈ মই সেইটো ভিডিঅ'ৰ লিংক ডেসক্ৰিপশনত উল্লেখ কৰি দিছো আৰু যিসকল নতুন তেওঁলোকে মোৰ পাৰ্থ ছাৰ নামৰ ফেচবুক পেজটো ফলো কৰিবা আৰু মোৰ পাৰ্থ ছাৰ নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো লাহেকৈ হেঁচি থবা যাতে মোৰ প্ৰতিটো নতুন ভিডিঅ' গৰমে তোমালোকৰ হাতত পৰিবগৈ পাৰে বাকি তোমালোকৰ সৰ্বটো প্ৰকাৰে ভাল হওক খুব ভাল হওক তাকে কামনা কৰি মই তোমালোকৰ পাৰ্থ ছাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো ধন্যবাদ